ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকক দুটা পুৰণা কাপোৰেৰে কি তৈয়াৰ কৰিব পাৰি তাকে দেখুৱাম। এটা ধুনীয়া কুশ্বন কভাৰ বনাবৰ কাৰণে মই এইটো এটা পুৰণা চাৰ্ট ৰেডি কৰিছোঁ। চাৰ্টটো দুইফালে ওপৰত আৰু তলত এনেদৰে কাটি ল'ব। চাৰ্টটো পেলাই লৈ দুইফালে এনেদৰে কাটি লোৱাৰ পিছত যিহেতু মাজত অ'পেন থাকে সেইকাৰণে আপুনি চাৰিওফালে কাটিব নালাগে। এয়া মই দুইফালে চিলাই ল'ম। চিলাই লোৱাৰ পিছত আপোনাৰ সাধাৰণতে সকলো মানুহৰ ঘৰতে পুৰণা টুকুৰা কাপোৰৰ পেলনীয়া কাপোৰৰ টুকুৰা কিছুমান থাকে, যেনে বেডশ্বীটৰ টুকুৰা, আপোনাৰ পৰ্দাৰ টুকুৰা, এনেকুৱা থাকে কিছুমান। যিবিলাক আপুনি ইউজ কৰিব নোৱাৰে সেইবিলাক কাপোৰ এনেদৰে ভালদৰে পৰিষ্কাৰ কৰি এনেকৈ কুশ্বন কভাৰ বনাই তাত সুমুৱাই দিব। দেখিব আপোনাৰ এটা ধুনীয়া কুশ্বন তৈয়াৰ হৈ যায়। এয়া মই যিমান পুৰণা কাপোৰ আছিলে পৰিষ্কাৰকৈ ধুই ৰাখিছিলোঁ সেইবিলাক টুকুৰা মই ইয়াত সুমুৱাই দিম আৰু এটা ধুনীয়া কুশ্বন তৈয়াৰ হৈ যাব। তেনেদৰে আপোনালোকক বনাবচোন ঘৰতে। এনেকৈ সাধাৰণতে সকলোৰে ঘৰত পুৰণা চাৰ্ট, পুৰণা টি চাৰ্ট এইবিলাক থাকে। গতিকে চাৰ্টটোৰ কেনেদৰে কুশ্বন কভাৰ তৈয়াৰ কৰিব পাৰি তাকে মই দেখুৱালোঁ। গতিকে ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু পিছলৈ তেনেকুৱা কিছু আইডিয়া দি থাকিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' কিছুমান দেখিবলৈ পাব। এয়া মোৰ কুশ্বন তৈয়াৰ হৈ গ'ল। ধুনীয়া এটা কভাৰ, কুশ্বন কভাৰ। এয়া মই দুখন পুৰণা চেয়াৰ আছিলে, চেয়াৰ দুখনৰ মেজাৰমেণ্ট লৈছোঁ। পুৰণা পৰ্দাৰে মই জাষ্ট চিম্পুল পৰ্দাৰ কভাৰ দুখন বনাই দিওঁ চেয়াৰত। গতিকে এই চেয়াৰ দুখন মেজাৰমেণ্ট ল'লোঁ মই, আৰু এয়া পুৰণা পৰ্দা আছিলে তাৰে মই দুই টুকুৰা কাটি উলিয়াই চিম্পুল কভাৰ দুটা, আৰু যাতে যিহেতু বেলকনিত থাকিব, ধূলি বালি পৰে, আপোনাৰ লেতেৰা হ'লে খুলি পেলাই ধুব পাৰে, ঠিক তেনেকুৱা ছিষ্টেমত দুটা কভাৰ মই বনাই দিম। তেনেকৈ আপোনালোকেও বনাবচোন ঘৰতে। পেলনীয়া কাপোৰৰ অলাগতিয়াল যিবিলাক কাপোৰ তেনেকৈ ইউজ কৰিব পাৰে। এনেকৈ নতুন নতুন কিছু আইডিয়া দি থাকিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অল বেল ক্লিক কৰিব, তেতিয়া আপোনালোকৰ ন'টিফিকেশ্যন যাব পোনপ্ৰথমে।